গুড মৰ্ণিং ফ্ৰম মঙলদৈ আৰু পুৱাই মঙলদৈ পালোহি ঘৰৰ পৰা একদম মিনিমাম 500 কিলোমিটাৰ দূৰ আহি লগৰ ঘৰলৈ আহিছোঁ। আমাৰ শৈলেন ডেকা ঘৰলৈ আহিছোঁ আৰু আমি যাম ফাৰ্ষ্ট টাইম ফুৰিবৰ কাৰণে। এবাৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ বুলি ক'ব লাগিব, ৱে টু ভূটান। আৰু পুৱাই আহি পালোহি। পৰিৱেশটো চাওক, ডাঙৰ এটা চাৰিআলি, ফল মূলৰ দোকান, টুকটুক, ই ৰিক্সাই ভৰি আছে। আৰু চবতে গ'লে দেখিব আপোনালোকে, চবতে গ'লেই ই ৰিক্সা যোনফালে যাওক, য'তেই নাযাওক। মঙলদৈ কাকপথাৰ বুলি নহয়, যিকোনো জেগাত আজিকালি পূৰা টুকটুকৰ পূৰা উৎপাত ই ৰিক্সাৰ। দেখাই আছোঁ আপোনালোকক ফুল জাৰ্ণিটো। আজি ফাৰ্ষ্ট ডে পাইছোঁহি, গৈ আছোঁ। আৰু ফাইনেলি মই ডেকাক লগ পাই গ'লোঁ আহি। এয়া ডেকা আৰু মই।